আজি আমি গৈছিলোঁ নলবাৰীলৈ মানে নতুন বছৰটো যোৱা নহ'ল তো ভাবিলোঁ আজি চানডে আমি নলবাৰীলৈকে যাওঁ প্ৰথমতে গ'লোঁ শহুৰৰ ঘৰলৈ মানে শহুৰ দেউতাৰ গাটো বেয়া হৈ আছিলে খবৰ ল'বলৈ গ'লোঁ আৰু আহিছে একদম বহুত এক্সাইটেড মানে নলবাৰী বুলি ক'লে বহুত ভাল পায় গৈ পেলাই আৰু এয়া বাচ্ছা পাৰ্টি তামাম খেলিলে এই ছোৱালীজনী মোৰ ননন্দৰ হয় তাই মানে বল মাৰিব নাজানিব পাৰে একশ্যন কিন্তু একদম ইণ্ডিয়ান প্লেয়াৰৰ নিচিনাই দিছে আৰু সিহঁতে ইমান খেলিলে আৰিজে খুব ভাল পালে অকলে থাকে যে এনেকৈ যদি এদিন দুদিন লগ পাই যায় মানে তাক ৰাখিব নোৱাৰা হৈ যায় তাৰপিছত গ'লোঁ মোৰ মাৰ ঘৰলৈ মাৰ ঘৰ আৰু শহুৰৰ ঘৰৰ ডিষ্টেঞ্চ বেছি নহয় সঁচাকৈ মাকৰ মৰম যে কাৰো লগতে তোলাৰ নহয় আমাৰ ইমান হাতৰ বিষ একো কৰিব নোৱাৰে তথাপি মই যাম বুলি গম পাই আজি ৰাতিপুৱা এইবোৰ পিঠা লাড়ু বনাইছে মই ভাল পাওঁ যে বিহুত নাযাওঁ বুলি গম পাইছে বাৰু যি কি নহওক দিনটো খুব ভাল লাগিলে আৰু ইয়াক ঘৰলৈ বুলি উভতিলোঁ আৰু যে বহুত কান্দিলে সি গ'লে আহিব নিবিচাৰে তো যদি মোৰ ভিডিঅ'টি চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ